Hello everyone, welcome to my channel. আজি আমি আছো IIT আজি আমাৰ দ্বিতীয় দিনা 6 দিনীয়া প্ৰগ্ৰাম এটা আছে সায়েন্স ম্যাথছ টিচাৰৰ আৰু আজি সেকেন্ড দিনত আমাক ইংৰাজী শিকাই আছে বাইদেউ এগৰাকী আমাক ইংৰাজীৰ ক্লাস কৰিলে ইংৰাজীৰ ইউজ বা প্ৰনাউন্সিয়েচনৰ বিষয়ে বহুত কথা ক'লে তো 2 ঘণ্টামান ক্লাস কৰিলে তাৰ পিছত লাঞ্চ হ'ল আৰু লাঞ্চৰ পিছত এতিয়া আমি পুনৰ ক্লাছলৈ যাম আৰু আজি আপোনালোকক IITৰ কেম্পাছটো দেখাব চেষ্টা কৰিম আৰু hostel কেখন কেনেকুৱা hostelত খাদ্য কেনেকৈ দিয়ে হেবিলাক আপোনালোকক দেখাম Okay, it sounds the same now because the confusion occurs because আৰু এই ইংৰাজীৰ বাইদেউগৰাকীয়ে আমাক ক্লাছ লৈ আছে pronunciation of the word ইয়া কল্প আৰু দুগৰাকী বাইদেউৰ লগত দ্বিতীয় দিনাৰ আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম এতিয়া শেষ হ'ল আজি আমাক ইংলিছ সাবজেক্টৰ ওপৰত দিলে লেকচাৰ 3-4 গৰাকীমান ছাৰে ইয়াৰে IITৰ ইংলিছ ডিপাৰ্টমেণ্টৰ তো এতিয়া আমাৰ শেষ হ'ল আৰু আমি এতিয়া হোষ্টেললৈ যাম তো বাহিৰত আহি দেখিলোঁ ইয়াতে মুকলি ঠাই অলপ আছে এইটো ডাঙৰ এক্সট্ৰাকে বিল্ডিং বনাইছে IIT গুৱাহাটীত নেনো টেকনলজি চেণ্টাৰ ফৰ নেনো টেকনলজি আৰু এইটো এষ্টাব্লিছ হৈছিলে 2004ত মই আপোনালোকক ভালদৰে দেখাই দিছোঁ তাৰ পিছত আমি হোষ্টেললৈ উভতি আহিলোঁ গধূলি আৰু এয়া যি দেখিছে বহুত ট্ৰফি আছে এইটো আমাৰ যেটো হোষ্টেল আছে লোহিত হোষ্টেল এই লোহিত হোষ্টেলৰ এইকেইটা ট্ৰফি হোষ্টেলৰ মাজত যিবিলাক খেলা হয় তাত জয়ী হোৱা এইবিলাক ট্ৰফি ইয়াতে থৈছে তাৰ পিছত গ'লো আমি কেণ্টিন এই কেণ্টিনটো ফাৰ্ষ্ট ফ্ল'ৰতে আছে ইয়াতে আৰু কেণ্টিনত ষ্টুডেণ্ট বিলাকে যি বিচাৰে সেয়ে খাব পাৰে কিন্তু মেছত এটা নিৰ্দিষ্ট টাইমত খাদ্য দিয়া হয় ব্ৰেকফাষ্ট হওক লাঞ্চ হওক কিন্তু কেণ্টিনত যেতিয়াই বিচাৰে তেতিয়াই খাব পাৰে আৰু ইয়াৰে কোণৰ ফালে দোকান এখন আছে জুইচ কৰ্নাৰ বুলি কয় তো সেইখন যিখন দেখিছে এইখন তো জুইচ কৰ্নাৰত আহিলোঁ আমি এতিয়া তাৰ পিছত ইয়াতে কিবা জুইচ খাম আৰু ফ্ৰিজত কিছুমান ৰেডিমেড কোম্পানীৰ আছে বাট ইয়াতে আপুনি যি বিচাৰে জুইচ সব জুইচ খাব পাৰে ইয়াতে প্ৰাইচবিলাকো ৰিজনেবলে হয় ইয়া দেখিছে তো আমি ইয়াৰে বাদাম চেক ল'ব বিচাৰিছোঁ এয়া বনাই আছে বাদাম চেক ল'ৰাজনে খুব ধুনীয়াকৈ বনাই কিনে আমাক দিলে দুটা বিলাকত এটা খুব গুৰুত্বপূৰ্ণ কথা হ'ল ইয়াৰ ষ্টুডেণ্টবিলাকে সকলোৱে 100% ইয়াতে চাইকেল চলাই দিন হওক ৰাতি হওক ল'ৰা হওক ছোৱালী হওক তো এইটো এটা ধুনীয়া কালচাৰ যিটো ফৰেন কাউণ্ট্ৰিৰ পৰা ফ'ল' কৰিছে চাগে হয়তো যেতিয়া ইণ্ডিয়াত এষ্টাব্লিছ কৰা হৈছিলে তো বাহিৰৰ ফালে ওলাই এটা ষ্টুডেণ্টে ক'লে যে ইয়াতে পিজ্জাৰ দোকান এখন আছে আজি পিজ্জাত 50% ডিছকাউণ্ট দিছে তো সিহঁতে ক'লে পিজ্জা খাই বোলে তো আমি পিজ্জা খাবলৈ যাওঁ এতিয়া পিজ্জাত দিছেনে নাই দেখা পাম 50% ডিছকাউণ্ট যদি আহি পালোঁ পিজ্জা হাট চাহ ভাব আৰু নাম দিছে ফুডিজ ৱৰ্ল্ড আৰু সঁচাকৈ ডিছকাউণ্ট দিছে কেণ্ডিডেটবিলাক ষ্টুডেণ্টবিলাক খুব ভৰি পৰিছে ইয়াতে আমিও দিলোঁ এয়া খেলা চলি আছে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ খেলাখনত ইণ্ডিয়া জিকিলে আৰু অৱশেষত আহি পালোঁ আমি মেছ হোষ্টেলৰ মেছ আৰু ইয়াতে দেখিছে একদম বিয়া সবাহৰ দৰে গোটেইবিলাক মানুহে এই হলত একেলগে খায় এনেকৈ বহুত খাদ্য যোগান ধৰিব লগা হয় এবাৰতে আৰু ফুল হৈ গৈছে একেবাৰে সকলোবিলাক ষ্টুডেণ্টছ আৰু ইয়াৰে আমাৰ ট্ৰেইনিজো আছে বহুতখিনি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থেংক ইউ